নমস্কাৰ, মোৰ নাম গোপিকা ভূঞা শইকীয়া। কোন পাৰ্টি বাৰু? মই খেৰাজখাট জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আগবাঢ়িছোঁ। প্ৰচাৰৰ ক্ষেত্ৰত কেনেকুৱা সহযোগিতা কেনেকুৱা বা খেৰাজখাটত এনে কংগ্ৰেছৰ কেনেধৰণৰ সাংগঠনিক দিশত আগবাঢ়িছে কেনেকুৱা ধৰণৰ সহযোগিতা পাইছে? প্ৰচাৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে বহুত বেছি সহায় সহযোগিতা পাইছোঁ, লগতে আশীৰ্বাদো বহুত পাইছোঁ। দেখিছে, আপোনালোকে দেখিবলৈ পাইছে, মোৰ লগত আছে যথেষ্টখিনি আছে মানুহ, আৰু বয়োজ্যেষ্ঠসকলৰ পৰাও বহুতখিনি আশীৰ্বাদ পাইছোঁ, ছাপোৰ্ট পাইছোঁ। আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ আৰু সকলোৱে মোক যেন আগবঢ়াই যোৱাত সহায় কৰে তাৰে অনুৰোধ জনাইছোঁ। জিকাৰ পিছত মানে কি কাম কৰিম বুলি ভাবিছোঁ? জিকাৰ পিছত ৰাইজৰ কাম কৰিম বুলি আগবাঢ়িছোঁ। দেখিছোঁ, বহুতখিনি দেখিছোঁ, শুনিছোঁ, তাক সেইখিনিক লৈয়ে আগবাঢ়ি যাম, কাম কৰি যাম বুলি ৰাইজৰ হকে মাত মাতিম বুলি আগবাঢ়িছোঁ। আপুনি খুব ধুনীয়া গান গায় বুলি শুনিছোঁ। হয়, গাওঁ বাৰু। ৰাইজলৈ কিবা এটা উপহাৰ দিয়কচোন। গান গায়, হয়। কিনো চ'ত মহীয়া বতাহ ছাতি মাৰিলে, ঐ গছে বনে সলালে, ঐ পাত কিনো অসমীয়াৰ বিহুতি আহিলে, ঐ গৰু চালে লগালে মান। ধন্যবাদ। জিকাৰ পিছত কি তেনেধৰণৰ কাম কৰিম বুলি ভাবিছে? কেনেকুৱা ধৰণৰ ৰাইজৰ সহযোগিতাৰে অঞ্চলটো আগবঢ়াই যাব বুলি ভাবিছে? হয়, জিকাৰ পাছত মই নিজকে প্ৰতিশ্ৰুতিবদ্ধ কৰিছোঁ যে মই ইমানখিনি দেখিছোঁ, নিজে এখন গাড়ী লৈ আহিছোঁ, যেতিয়া ভিতৰুৱা অঞ্চলত যেতিয়া সোমাইছোঁ, খুব দুখ লগা, খুব বেয়া লগা এটা পৰিৱেশ। তেনেকৈ মানে দেখিছোঁ ৰাইজৰ যিখিনি অভাৱ অনাটন, আমি সেইখিনি পূৰাই যাম বুলি মই নিজক প্ৰতিশ্ৰুতিবদ্ধ কৰিছোঁ, আৰু যিমানখিনি পাৰোঁ মই সহায় কৰিম। আপুনি কোন দলৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে? ভাৰতীয় জনতা পাৰ্টিৰ পৰা। ভাৰতীয় জনতা। আপোনাৰ এনে ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনা আমাৰ যি এই সীমান্তৱৰ্তী এৰিয়া খেৰাজখাট জিলা পৰিষদ, ইয়াত বিভিন্ন সমস্যা আছে। এতিয়াও চৰকাৰে বহুত কাম কৰিছে যদিও এতিয়াও কিছুমান সমস্যা থাকি গৈছে। এই সমস্যাবিলাকক লৈ আমি আমাৰ এই যাত্ৰা আৰম্ভ কৰিম বুলি আমি প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ। পঞ্চায়তৰ বিভিন্ন প্ৰতিনিধিসকলে নিৰ্বাচনৰ পিছত এনেকুৱা গ্ৰাম্য অঞ্চলৰ যিবোৰ সেই সমস্যাবোৰ প্ৰতি আওকাণ কৰা যথেষ্ট মানে অভিযোগ আছে। বিশেষকৈ আমাৰ এইটো অঞ্চলত আপুনি য'ত আজি খাৰা হৈ আছে, সেই অঞ্চলটোত যথেষ্ট আওকাণ কৰে, প্ৰতিনিধি দেখাই নাপায়। আপুনি কি বুলি ভাবে, সেই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা হ'ব কৰণীয়? মই এই অঞ্চলৰ পবিত্ৰ হৰি মন্দিৰত এটাই কথা ক'লোঁ সেৱালৈ, যে এই অঞ্চললৈ সপ্তাহত মই অতি কমে এদিন হ'লেও আহিম, আৰু এইখিনি ৰাইজৰ লগত মই সদায় থাকিম। চৰকাৰৰ পক্ষৰ পৰা যিখিনি কৰিব পাৰোঁ সদায় চেষ্টা কৰি যাম, তাকে মই প্ৰতিশ্ৰুতি দিছোঁ। ৰাইজৰ সহযোগিতা কেনেকুৱা ধৰণৰ? ৰাইজৰ সহযোগিতা খুবেই ভাল, যিনি কৈছোঁ চবতে ৰাইজৰ বিপুল মানে সঁহাৰি পাইছোঁ, খুবেই সুখী। আপোনাৰ কি নাম? মোৰ নাম নীতা শইকীয়া। কোন দলৰ পৰা উঠিছে? মই বৰ্তমান নিৰ্দলীয় প্ৰাৰ্থী হিচাপে 1 নম্বৰ ৱাৰ্ডৰ সদস্য পদৰ অংশগ্ৰহণ কৰিছোঁ। কোন পঞ্চায়ত? ভোলাবৰী পঞ্চায়ত। এনেও জিকাৰ পিছত ৱাৰ্ডটো কি কাম কৰিম বুলি ভাবিছে? ৱাৰ্ডটোৰ যিখিনি অভাৱ অভিযোগ আছে ৰাইজৰ, সেইখিনি পূৰণ কৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। কেনেকুৱা ধৰণৰ অভাৱ? অভাৱ আমাৰ গাঁও অঞ্চলত যিমানখিনি ডেকা বুঢ়ালৈকে সকলোখিনি চৰকাৰৰ যিমানখিনি আঁচনি আছে, সেই আঁচনিখিনি যাতে পূৰাব পাৰোঁ, তাৰ প্ৰতিশ্ৰুতিৰে ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজে যাতে মোক আগবঢ়াই নিয়ে তাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আগৰ প্ৰতিনিধিসকলে কি কৰিলে নকৰিলে সেইখিনি আমি ইমান বিশেষ নাজানো, গতিকে সকলো ৰাইজৰ লগত বেলেগ, সকলোৱে কাম কৰাৰ ধৰণ বেলেগ, গতিকে আমি